আজি নেশ্যনেল প্ৰেছ ডে। এই নেশ্যনেল প্ৰেছ ডেত দিনত মই সকলো সাংবাদিকসকলক শুভেচ্ছা জনাইছোঁ যে আশা ৰাখিছোঁ মিডিয়াই যিটো আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ এইখিনি দায়িত্ব লৈ আমাৰ মিডিয়াৰ যিখিনি জাৰ্ণালিষ্টসকলে কাম কৰি আছে এখেতসকলে যাতে মানে ভালে ভালে আগত যেনেকুৱা কাম কৰিছিল ঠিক তেনেকুৱাই যাতে কাম কৰিব পাৰে সেইখিনি কথাকে মই মানে এখেতসকলৰ ওচৰত মানে অনুৰোধ জনাইছোঁ। দেখা যায় যে নিউজৰ ক্ষেত্ৰত ইয়াত মানে বিটিআৰ অঞ্চলত বৰ্তমান 100% শান্তি আহিছে বুলি ক'লেও বিশেষ কোৱা নাযায়। এতিয়া যি দেখিছোঁ আমি এই অঞ্চলত মানে শান্তিটো প্ৰতিষ্ঠা হৈছে আৰু সাংবাদিকসকলে মুক্তভাৱে যিখিনি সাংবাদিকতাৰ যিখিনি দায়িত্ব সেই দায়িত্বখিনি আগত কি হৈছিলে আপোনালোকে সকলোৱে জানে, কিন্তু বৰ্তমান যিটো কোৱা হৈছে মিডিয়াই চতুৰ্থ স্তম্ভ, এই চতুৰ্থ স্তম্ভৰ যিখিনি পৰিৱেশ এই পৰিৱেশখিনি বৰ্তমান বেছিকৈ পাইছে আৰু 100% সুৰক্ষা বৰ্তমান আমাৰ বিটিআৰ অঞ্চলত সাংবাদিকসকলে পাইছে বুলি মই অনুভৱ হৈছোঁ আৰু মই সেইখিনিয়ে দাবী কৰিম মানে। বাক্সা জিলাৰ যি শালবাৰী মহকুমা আছে, শালবাৰী মহকুমা সাংবাদিক সন্থাৰ ফালৰ পৰা আমি শালবাৰীত আজি নেশ্যনেল প্ৰেছ ডে উদযাপন কৰোঁ আৰু আজি নেশ্যনেল প্ৰেছ ডেত এই দিৱসত এটাই কথা ক'ম যে বৰ্তমান যিহেতু সাংবাদিকসকলৰ কাৰণে বিভিন্ন প্ৰত্যাহ্বান আহি পৰিছে, সেই প্ৰত্যাহ্বানৰ মাজতো সাংবাদিকসকলে অশেষ কষ্টৰে বা অশেষ যুঁজি পেলাই তেওঁলোকৰ কাৰ্য সম্পাদন কৰিব লগা হৈছে। আৰু এই ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ, আচলতে আমি যিহেতু বিটিআৰৰ বাসিন্দা, আমি বিটিআৰত কাম কৰি আছোঁ, সংবাদ সেৱা কৰি আছোঁ আৰু আমি বিটিআৰ চৰকাৰ তথা ৰাজ্য চৰকাৰ উভয়কে আজিৰ এই শুভ দিনটোত আমি আহ্বান জনাম। যিহেতু বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন সাংবাদিকসকল বৰ্তমান পৰিস্থিতিত হ'ব লগা হৈছে, সেইকাৰণে সাংবাদিকসকলৰ যি নিৰাপত্তা আছে, নিৰাপত্তাৰ অধিকাৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰে যাতে যিখিনি কৰণীয় আছে সেই কৰণীয়খিনি তেখেতসকলে গ্ৰহণ কৰে, যিখিনি পদক্ষেপ ল'ব লগা আছে সেইখিনি তেওঁলোকে যাতে গ্ৰহণ কৰে। আৰু সকলো সাংবাদিককে আজিৰ এই শুভ দিনটোত মই আহ্বান জনাম যে সমাজৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ লগত কোনো আপোচ নকৰাকৈ তেওঁলোকে আপোচবিহীনভাৱে সংবাদ সেৱা আগবঢ়াই যাওক আৰু এই ক্ষেত্ৰত সকলোৱে আমাক সহযোগ কৰিব বুলি আমি আশাবাদী। আজিৰ এই শুভ দিনটোত এইখিনি ক'ব লগা। गोजोनथाव खौरां बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय। क'क्राझार नोगोराव थानाय दावहारु अट' एजेन्सिया फैगौ 16, 17, 18 आरो 19 नभेम्बरसिम दिवाली धमाका अफार्स आरो लोगोसे मेगा लन काम एक्सचेन्ज मेला होगासिनो दं। दावहारु अट' एजेन्सियाव बाइगिरि बिथांमोना लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो एक्सचेन्जनि खाबुआबो एभेलेबेल जागोन। नोंथांमोना क'क्राझार नोगोराव थानाय दावहारु अट' एजेन्सि श'रुमजों लोगोसे कारिगाव फेस्टिभ आउटलेट, दतमा फेस्टिभ आउटलेट आरो भटगाव फेस्टिभ आउटलेट ब्रान्च श'रुमावबो होबाय थानाय दिवाली धमाका अफार्स आरो लोगोसे मेगा लन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकफोरखौ गोसोबादि लाफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय दावहारु अट' एजेन्सि श'रुमा लोगोसे मोजां अफारफोरबो लाबोदों। बेफोरनो जाबाय फ्री एसर्ट गिफ्ट, फ्री सीट कभार, 5 लिटार पेट्रल फ्री, गंनै हेलमेट फ्री, 12 टाइम्स फ्री वाशिं कुपन आरो बाइक बायगिरिफोरनो बाइकखौ मोजाङै साखोन सिखोन लाखिनो थाखाय 12 टाइम्स फ्री वाशिं कुपनबो हरनाय जागोन। आबुङै मिथिना लाबावनो थाखाय 6000 399 187 88 220 18193 जानबुं नम्बराव खौरां लाहरनो हागोन।